নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল উৰুপছ ব্লগলৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰতিখন বিদ্যালয়ে লাভ কৰিব 2000কৈ টকা। প্ৰতিখন বিদ্যালয়ৰ কাৰণে ধাৰ্য কৰা হৈছে টকা 2000কৈ। সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা প্ৰদান কৰা হ'ব এই ধন। আপোনালোকক পুনৰবাৰ জনাইছোঁ, প্ৰতিখন বিদ্যালয়ে লাভ কৰিব 2000কৈ টকা। সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা প্ৰদান কৰা হ'ব এই ধনৰাশি। এই সম্পৰ্কে ইতিমধ্যে যোৱা 15 ছেপ্টেম্বৰ 2025 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এখন নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। কি কাৰণে বিদ্যালয়সমূহক এই ধনৰাশি প্ৰদান কৰা হ'ব সেই সম্পৰ্কে বিশদভাৱে জানিবলৈ আপোনালোকে এই ভিডিঅ'টি শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু লগতে নিজৰ বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। তো ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয়কৈ জানে যে প্ৰতি বছৰে বিদ্যালয়সমূহৰ মাজত টুইনিং অফ স্কুল প্ৰগ্ৰাম নামৰ এটা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই টুইনিং প্ৰগ্ৰামত দুখন বিদ্যালয়ৰ মাজত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ অনুষ্ঠিত কৰা হয় আৰু এই বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপসমূহ অনুষ্ঠিত কৰাৰ কাৰণে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা প্ৰতিখন বিদ্যালয়কে 5000কৈ টকা প্ৰদান কৰা হৈছিল। কিন্তু এইবাৰ 2025-2026 শিক্ষাবৰ্ষত এই টুইনিং কাৰ্যসূচীৰ কাৰণে প্ৰতিখন বিদ্যালয়ৰ বাবে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা নিৰ্ধাৰিত কৰি দিয়া ধনৰাশিৰ পৰিমাণ হৈছে 2000 টকা। বিগত বছৰবোৰত বিদ্যালয়সমূহে টুইনিং প্ৰগ্ৰামৰ কাৰণে 5000কৈ টকা লাভ কৰিছিল, কিন্তু এইবাৰ 2025-2026 শিক্ষাবৰ্ষৰ কাৰণে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা টুইনিং প্ৰগ্ৰামৰ কাৰণে প্ৰতিখন বিদ্যালয়ৰ বাবে 2000 টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। এই সম্পৰ্কে ইতিমধ্যে যোৱা 15 ছেপ্টেম্বৰ 2025 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশৰ ফালৰ পৰা প্ৰকাশ কৰা নিৰ্দেশনা পত্ৰখন মই ইয়াতে স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ। আৰু এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰা হৈছে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈ। আৰু এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে যে প্ৰতিখন বিদ্যালয়ে এইবাৰ টুইনিং প্ৰগ্ৰামৰ কাৰণে 2000 টকাকৈ লাভ কৰিব। আৰু এই ধনৰাশি অহা 30 অক্টোবৰ 2025 তাৰিখৰ ভিতৰত বিদ্যালয়সমূহে ইউটিলাইজ কৰিব লাগিব। অৰ্থাৎ অসমৰ প্ৰতিখন বিদ্যালয়ে অহা 30 অক্টোবৰ 2025 তাৰিখৰ ভিতৰত টুইনিং প্ৰগ্ৰাম অনুষ্ঠিত কৰিব লাগিব। ইয়াতে উল্লেখ কৰা হৈছে ফাণ্ড অফ ₹2000 per school will be provided to support the implementation of activities under this program. Schools must ensure optimal utilization of these funds by 30th October 2025. তো এই নিৰ্দেশনা পত্ৰখনৰ এই পইণ্টটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে টুইনিং প্ৰগ্ৰামৰ বিভিন্ন ধৰণৰ এক্টিভিটিসমূহ চলাই নিবৰ কাৰণে প্ৰতিখন বিদ্যালয়ে এইবাৰ 2000কৈ টকা লাভ কৰিব। আৰু এই ফাণ্ড প্ৰতিখন বিদ্যালয়ে অহা 30 অক্টোবৰ 2025 তাৰিখৰ ভিতৰত ইউটিলাইজ কৰিব লাগিব। তো ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।